আরে ওয়েটিং আছে যে আচ্ছা ৰবা হা বেবি পাপাই ফোন কৰিছে ঠিক আছে দিয়া বেবি কাৰ লগত ওয়েটিং আছিল অথনিৰ পৰা মাহীয়ে ফোন কৰিছিল জান আজি বহু দিনৰ মূৰত ফোন কৰিছে তুমি এতিয়া মোলৈ একদম ফোন নকৰিবা হা মই মানে অলপ সময় মিটিংখনত থাকিম কিমান দেৰি হ'ব হ'ব অলপ সময় হ'ব দিয়া ঠিক আছে মিটিং শেষ হ'লে মই তোমালৈ নিজে ফোন কৰিম দিয়া হ'ব বাই বাই হাই ডাৰ্লিং ইমান দেৰিৰ পৰা তোমাৰ বাবে ৰৈ আছো কেতিয়াবা আহিলা নেকি অঁ 2 ঘণ্টামান হ'ল চৰি জান মোৰ অলপ কাম আছিলে কাৰণে লেট হ'ল হ'ব 5 ইয়াৰ্ছ ৰৈ আছো তোমাৰ বাবে এই 2 ঘণ্টা ৰহাটো একো ডাঙৰ কথা নহয় প্লিজ জান এইবোৰ কথা কৈ মোক আকৌ আৱেগিক কৰি নুতুলিবা নাজানো মানুহবোৰ কেনেকৈ ইমান সলনি হৈ যায় মই দেখোন তোমাৰ বাহিৰে বেলেগৰ কথা ভাবিবই নোৱাৰো আৰু আজিকালি কি জানা সঁচা ভালপোৱাৰ মূল্য কোনেও বুজি নাপায় চবেই স্বাৰ্থৰ কাৰণেহে লগত থাকে মোৰ কিন্তু কোনো স্বাৰ্থ নাই দেই মই তোমাক নিস্বাৰ্থভাৱে ভাল পাওঁ মই আনকি তোমাৰ বাহিৰে বেলেগ ছোৱালীলৈ ঘূৰিও নাচাওঁ সঁচাই কৈছানে বাৰু সঁচাকৈ কৈছোঁ একেবোৰ কথাকে ঘূলি পি নাথাকিবাচোন